হেল্ল' এভৰিৱান, আজি মধুসোলেং শাকৰ লগত দাইল বনাম। মধুসোলেং শাক আমাৰ উজনি অসমত আমি মধুসোলেং শাক বুলিয়ে কওঁ। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন কমেণ্টত। আৰু এইদৰে মই মগু আৰু মচুৰ দাইল মিহলি এইদৰে সৰু কুকাৰ এটাত দি লৈছোঁ। আৰু টেঙা মৰা গুটি কেইটামান আছিলে সেয়াও দি দিছোঁ বইল কৰোঁতে। নিমখ আৰু হালধি জোখমতে দি দিলোঁ। এতিয়া হুইচেলটো মাৰি ল'ম। এনেদৰে খাই খুব ভাল লাগে। মধুসোলেং শাক দি দাইল আমি বনাওঁ মাজে মাজে। এতিয়া এই শাককেইডাল মই ধুই থৈছিলোঁ, এতিয়া ভালকৈ মিহিকৈ কাটি ল'ম। মই এতিয়া কাটি লৈছোঁ মিহি মিহিকৈ। যদিও শাকটো এবিধ টেঙা, তথাপি ইমান বেছি টেঙা নালাগে, বৰ চোকা নহয় টেঙাটো, নল টেঙা নিচিনা লাগে। সেইবাবে মধুসোলেং শাকটো প্ৰায়ে দাইলত দিয়া হয় আৰু অকণমান বিজল বিজল হৈ যায়, খাবলৈ এটা বেলেগ সোৱাদ লাগে। এতিয়া তেল মাৰিবলৈ লৈছোঁ। কেৰাহীত মিঠাতেল অকণ দি লৈছোঁ। তাতে মই পাঁচফোৰণ কেইটামান দি তেল মাৰিম। মই পাঁচফোৰণ কেইটামান লৈছোঁ, সেয়াতে দি দিছোঁ তেলতে। এতিয়া ইয়াতে শাককেইডাল দি দিম। শাককেইডাল দি দিছোঁ। এতিয়া অকণমান লাগি ধৰা নিচিনা লাগিছে, সেইবাবে মই ইয়াতে পানী অকণমান দি দিছোঁ যাতে জ্বলি নাযায় শাককেইডাল। ইয়াতে মই এতিয়া পানী অকণমান দি দিছোঁ। এতিয়া ইয়াতে মই দাইলখিনি দি দিম। প্ৰথমে টেঙা মৰা গুটিকেইটা দি দিছোঁ তেলতে, আৰু ইয়াতে এতিয়া দাইলখিনি দি দিছোঁ। খাই চাব, এনেকৈ খুব ভাল লাগে। বতৰৰ বস্তু এতিয়া মধুসোলেং যথেষ্ট পোৱা যায়। আপোনালোকেও এনেদৰে দাইলতে দি খাব। আৰু আপোনালোকেও যদি মধুসোলেং শাকৰ কিবা ৰেচিপি জানে আমাক দিব, আমিও শিকিম। মোৰ দাইল উতলিব ধৰিছে। আকৌ তেন্তে নতুন এটা ভিডিঅ'ত লগ পাম। বাই বাই।